নমস্কাৰ ইমত দিবলৈছো ব্ৰেকিং নিউজ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টেঙাখাটতো এতিয়া চলিছে গো মাফিয়াৰ দপদপনি নীৰৱ ভূমিকা আৰক্ষী প্ৰশাসন আমি ডিএন নিউজ 24 দৰ্শকসকলক পুনৰবাৰ জনাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টেঙাখাটতো এতিয়া চলিছে গো মাফিয়াৰ দপদপনি নীৰৱ আৰক্ষীৰ প্ৰশাসন দেখত গো সুৰক্ষা আইন 2021 প্ৰণয়ন কৰা হল ঠিকই কিন্তু প্ৰকৃততে এই আইনখনক কিমান প্ৰণয়ন কৰাৰ ক্ষেত্ৰত চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিছে ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে টেঙাখাটৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত যিহেতু গো সুৰক্ষা আইনত স্পষ্টভাৱে সন্নিৱিষ্ট কৰা আছে 7 নং ধাৰাত প্ৰতিবন্ধকতাসমূহ স্পষ্টকৈ উল্লেখ কৰি আঙুলিয়াই দিছে যে অসমক কোনো কাৰণতে গৰু সৰবৰাহ কৰিবলৈ কৰিডৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব আনফালে আইনখনত 8 নং ধাৰাত স্পষ্টভাৱে উল্লেখ কৰা আছে যে কোনো ব্যক্তিয়ে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে বিক্ৰী অথবা ক্ৰয় কৰিব নোৱাৰিব গোমাংস তেনেস্থলত এইসমূহ চৰকাৰী আইন আংগুষ্ঠ প্ৰকাশ কৰি এক প্ৰকাৰে আইনখনক ঘৰিৰে মুহাৰি টেঙাখাটত এছাম অসাধু গো মাফিয়াই এই কাৰ্য চলাই নিয়ে যিহেতু আজি মাহ ধৰি টাটা এচিৰ জৰিয়তে টেঙাখাটৰ পৰা গাড়ীয়ে তেলপানী ঘাটলৈ সৰবৰাহ কৰি বুইদিহিং নৈ নাওৰে পাৰ কৰি অন্য জিলালৈ প্ৰেৰণ কৰাৰ উপৰিও বৰ্হি ৰাজ্যলৈ প্ৰেৰণ কৰি অহাৰ পাছতো নিমা টেঙাখাট আৰক্ষী প্ৰশাসন প্ৰকৃতাৰ্থত কাৰ ছত্ৰছায়াত চলিছে নিতৌ এই মাফিয়া ৰাজ আছে নেকি কোনো ৰাজনৈতিক আশীৰ্বাদ মানে মই চাবলৈ আনিছোঁ এই আমাৰ গাঁৱে মুক্তি আছে মুক্তি কেমেৰা এই ভিডিঅ' মোবাইল ল'ব দে মোবাইল ওচৰলৈ ক'ৰ পৰা আহিছে বাৰু আপোনাৰ নাম মোৰ নাম আছে আলিবৰ হেঞ্চৰ হা আলিবৰ হেঞ্চৰ ঘৰ ক'ত তেলপানী বনগাঁও এই গৰুকেইটা ক'ত নিব গৰুকেইটা তেলপানী গাঁৱতে ইমান ৰাতি কি আনিছে 3টা বজাত মানে মালিকটো কালি মোৰ দেৰি হ'ল কালি গধূলি অনা কথা আছিলে ক'ৰ হয় মালিকটো ক'ৰ হয় মালিকটো দিহুলা কি নামটা কি নামটা মুক্তি চেত্ৰী গৰুকেইটা তেলপানী ঘাটলৈ নিব এতিয়া নিনো তেলপানী ঘাটত পাৰ কৰিব নকৰোঁ নামটো কি আপোনাৰ গাড়ীখনৰ মটৰচাইকেল কেইটা গৰু আছে আপোনাৰ 6টা কি নাম আপোনাৰ নিৰ্মল চেত্ৰী গৰুকেইটা কেইটাত গাই 3টা আছে এতিয়া আপোনাৰ লগৰজনে ক'লে হাল বাবলৈ নিছোঁ আপুনি কৈছে গাই গৰু বুলি আচলতে কি সত্য কেইবাৰ পোৱালি দিলে পোৱালি 3বাৰ দিলে আৰু যি দমৰা হাল যে আনিছোঁ বুলি ক'লে কেইটা চোৱা নাই আপোনাৰ ঘৰ যদি হয় আপুনি কেনেকৈ চোৱা নাই ক'লৈ নিব গৰুকেইটা ঘৰত তেলপানী নিব ৰাতি আপুনি কি কাৰণে আনিছিলে আপোনাৰ ঘৰতো তেলপানীতে এতিয়া ইয়াৰ পৰা দিহিঙোলা এইডোখৰটো দিহিঙোলা পৰা আপোনাৰ বনগাঁও কিমান দূৰ কালি আহিম বুলিছিল কালি নাহিলে এতিয়া ৰাতিপুৱা ৰাতি তাৰমানে 3টা বজাতে নিয়ে সেইকাৰণে আগবঢ়াব আহিছে সেইকাৰণে 3টা বজাতে গৰু নিছে আপোনাৰ ঘৰৰ গৰু যদি আপুনি 3টা বজাতে কিয় গৰু নিব লগা হ'ল নহয় মই ইহঁতি আহিলেতো খালি 3টা বজাত ৰাতি 3টা বজাত আপুনি দিয়ে নেকি গৰু নহয় 3টা দিয়ে ক'ত 3টা বজাত আপোনালোকে খেদিয়ে নিচিনা গৰু 5 মিনিটত আপোনালোকক আমি চাই আছোঁ ন কিমান দূৰ যাব লাগে কিমান দূৰ আপোনালোকেতো দিনতে নিব পাৰে এইটো দিনত ৰাতিপুৱালৈ কেলৈ নহৈছিলে দি পঠাই দিলে আপুনি কিয় আহিছে আৰু এইডোখৰ পৰা সেইডোখৰলৈ গাই গৰুজনী কিয় দিব লগা হ'ল নহয় মোৰ বিকিব আছিলে বিকি দিলোঁ 1000 লাগিছিলে সেইকাৰণে দি দিলোঁ বিক্ৰী কৰিলে আপুনি হয় সত্য কথাটো ওলালে এতিয়া নহয় মই বিক্ৰী কৰিলোঁ আপুনি বিক্ৰী কৰিলে আপুনি কিবা প্ৰমাণ পত্ৰ দিছে নেকি তেওঁ নাই প্ৰমাণ পত্ৰ নাই ঘৰতে গাঁৱতে কি প্ৰমাণ পত্ৰ দি বিক্ৰী কৰাটো হয় আপুনি আপোনাৰ ঘৰ কিমান দিনৰ পৰা পুহিছিলে কেইটা গৰু আপুনি হ'ল বহুত বছৰ হ'ল কি ৰঙৰ আছে গৰু আপোনাৰ ৰঙা আছে আৰু কি ৰং আৰু কোলা এটা আছে আৰু আছে ভালেমান ৰঙৰ আছে কিমান ভালেমান আপোনাৰ নিজৰ ঘৰ গৰু হ'লে ৰংকেইটাতো আপুনি চিনি পাব দমৰাকেইটা কি ৰঙৰ হয় দমৰাকেইটা এটা মুগা ৰঙৰ আছে এটা মাটিয়া ৰঙৰ আছে গাই গৰুকেইজনী কি ৰঙৰ আছে গাই গৰুজনী এটা ৰঙা ৰঙৰ আছে আৰু ৰঙৰ নিচিনা আছে দুটা নিচিনা আছে কেইটা গৰু গাই গৰু কেইজনী দমৰা কেইটা দিছে দুটা গাই গৰু কেইজনী গাই গৰু 3টা আৰু দামৰি এটা দামৰিটো কি কালাৰ ৰঙা কোলা আছে কোলা